মই আৰু ভাবলো পথাৰতে গেলি নেকি বাহ বহ বহ বসন্ত বহ আহে খাব পাম নাকি বসন্ত অলপ কথা বতৰা হ'ল দিলে তোমালোক কেইটামান চেঁচা হ'ল পিছে আজি পথাৰত নাযা ৰাতিপুৱা পথাৰত যাম বুলি ভাবিছিলোঁ পিছত আছে আহি পেলাক বোলে সঞ্জয় ঘৰত যায় তাৰ লগতে গেলোঁ আহি দেখোন বৰষুণে নেৰে সেইকাৰণে বাৰাণ্ডাতে টঙা কেইটামান চাচি আছোঁ বিধান তুলিব লাগে না পিছত তয়ো আহি পালি ভালেই হ'ল দে কাম অলপ আগবাঢ়িল পিছে সঞ্জয়েনো কি ক'লা এটা ৰিজাল্ট বেয়া খাই লৈ পেল হৈ আছে এই আজিকালিৰ মানুহক একো ক'ব নোৱাৰি বুজিছা হয় দে মই তাক বুজাইছোঁ যে পৰীক্ষা আহি আছে লগৰ লগত ইমান ঘূৰা ফুৰা কৰিব নালাগে নাই কথা নুশুনে কি বোলে নিজৰ মতে চলিব চলি আছে এতিয়া পালাক না ফল কালি হেন পৰীক্ষা আজি হেন লগৰ লগত খাই কৰি আছে সেনেকৈ আৰু ক'ত পাছ কৰিব মই বোলো বেলেগক বুজালে হ'ব কি নুবুজাই ভাল কোনোবাই ভাল হ'লেও বেয়া হ'লেও চাই থাকিবি কোনোবাক বুজাবা গৈ বেয়া হোৱাতকৈ নুবুজাবাই ভাল আজিকালি কলিযুগৰ মানুহ পিছে চব কথা বাদ দি তোৰ বিয়াৰ কথা ভাবছে না নাই কি ভাবিম বিয়াৰ কথা আমাৰ নিচিনা মানুহৰ লগত কোন ছোৱালী আহিব আজিকালি ছোৱালীক লাগে চব চাকৰি কৰা পাবি কিয় নাপাবি মাত্ৰ তই এই চিপ্ৰা স্বভাৱটো বাদ দিব লাগিব চিপ্ৰা নহ'লে চলাও টানেই নাই নাপা এনেকুৱা হ'লে আজিকালি ৰাপিক লাগি ডাঙৰ ডাঙৰ মোবাইল মেকআপ কিট এইগিলান দিব পাৰবি নৰা চিপ্ৰা স্বভাৱটো থাকিলে ক'ত পাৰবি নৰা তোৰ সিদিনা নিচিনা বেলেগৰ ভাত খোৱা চাই খং উঠি অহা একেই গতি হ'ব এই এনেকুৱাই হৈছে দে মোৰ দে পিছে কথাও বহুত পাতলোঁ কামো বহুত কৰিলোঁ মই যাওঁ দেই মই আৰু চকৰ ফালেও যাব লাগিব দে যাবি দে চাও বনা নহ'ল নাখাং দে চাহ আমাৰ ফালে যাবি খাবা আমাৰ ঘৰত